আজি দেখাম আপোনালোকক পঞ্চায়ত ব্ৰিজটো অনলি পঞ্চায়ত ব্ৰিজটো দেখাম আৰু পঞ্চায়ত ব্ৰিজৰ কাষত নতুন এটা ব্ৰিজ বনাই আছে আপোনালোকক দেখা নাই ব্ৰিজটো কাম কেনেদৰে কৰিম সৰু চাওক ট্ৰেইন আহি আছে তো গাইজ এইটো হ'ল পঞ্চায়ত ব্ৰিজ গাছ উঠিলোঁ অকণমান দেখা চেষ্টা কৰিছোঁ গোৱালপাৰা আৰু আপোনাৰ যোৰপৰা সংযোগী ব্ৰিজ এইটো য'ত কোৱা হয় পঞ্চৰত্ন ব্ৰিজ নৰনাৰায়ণ ব্ৰিজটো অৰিজিনেল নাম হ'ল নৰনাৰায়ণ সিদ্ধ এইটো কাম চলি আছে ব্ৰিজৰ কাম চলি আছে গাইছ এইটো ব্ৰিজৰ কাম চলি আছে নেক্সট ব্ৰিজ এটা হ'ব এইখিনিত তো সব ব্রিজের কাম চলি আছে তো এটা আছিল পঞ্চায়ত ব্রিজ এফালে দেখি আছে জগুৰি উভা বুলি কয় এইটো হ'ল পঞ্চায়ত ব্রিজ ব্রিজে অকণমান দেখা চেষ্টা কৰিছোঁ অলপ ইয়াত ডাঙৰ সম্ভাৱনা আছে অকণমান দেখালোঁ অলপ নহ'লে আমি গোৱালপাৰালৈ ৰাওনা হ'ব তো গাইজ এই আছিল পঞ্চায়ত ব্ৰিজ লগক মানে নতুন ব্ৰিজ দেখালোঁ নতুন ব্ৰিজটো বনাই আছে তো যেতিয়া হ'ব তেতিয়া ব্ৰিজখন কমপ্লিট যেতিয়া হ'ব তেতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম এইপিনে টাৱাৰৰ কাম চলি আছে এইটো টাৱাৰ মানে কাৰেণ্টৰ এইটো কাম চলি আছে কাৰেণ্টৰ ফটো যদি দেখা পাইছে এইটো তাতে এটা শিৱ মন্দিৰ আছে পাহাৰটো য'ত দেখা পাইছে গাইছ তো গাইছ এইটো পাহাৰটো য'ত দেখা পাইছে সেই গাছ তাতে শিৱ মন্দিৰ আছে আগত ভিডিঅ' দিয়া আছে এইটো আপোনাৰ পাগলাটেক বুলি কোৱা হয় সেই মন্দিৰটোত এই যিটো পাহাৰ দেখি আহিছে আপোনালোকে আজি বতৰ ভাল ৰ'দো নহয় বৰষুণ নহয় কি ধুনীয়া অলৰেডি গাইছে গোৱালপাৰা সোমাই গ'লো এইটো গোৱালপাৰা ব্ৰিজ পাৰ হৈ গোৱালপাৰা আমি গোৱালপাৰা পালোঁ এতিয়া আমি ইউ টাৰ্ণ ল'ব লাগিব যেতিয়া গোৱালপাৰালৈ যাওঁ আমি সেইকাৰণে ব্ৰিজৰ তলেদি আমি ইউ টাৰ্ণ লৈ যাম নাৰায়ণ সেতু এটা হ'ল আউটপোষ্ট আপোনাৰ এইটোৰ ওপৰত দিয়ে আহিলোঁ আমি গাড়ী গৈ আছোঁ গাইজ কেনেকুৱা লাগিলে খুব মই এটা ভিডিঅ' আপোনালোকে বনাব চেষ্টা কৰিছোঁ দেখাব চেষ্টা কৰিছোঁ যিটো আপোনালোকে বাহিৰত আছে দেখা নাই পঞ্চায়ত ব্ৰিজ নৰনাৰায়ণ সেতু তো অকণমান আপোনালোকক দেখালোঁ ব্ৰিজটো আৰু নতুন ব্ৰিজ কাম চলি আছে
গুৱাহাটী যাব 152 কিলোমিটাৰ গুৱাহাটী শিলং 243 আৰু তুৰা হ'ল আপোনাৰ মানে 150 কিলোমিটাৰ তো এদিকে আমি গোৱালপাৰা টাউন পাম আৰু যদি সিধা গুচি যাওঁ আমি গুৱাহাটীলৈ গুচি যাম সিধা যদি আমি ইউটাৰ্ণ ল'লোঁ যেতিয়া গোৱালপাৰা ব্ৰিজৰ তলত যেতিয়া ইউটাৰ্ণ ল'লোঁ তেতিয়া আপুনি গুৱাহাটী য'ত লৈ যাব পাৰি এইটো দি গুৱাহাটী যাব পাৰি কিন্তু এইটো আপোনাৰ ভিতৰে ৰাস্তা গোৱালপাৰা টাউন হৈ যাব পাৰি এইটো তো আমি গোৱালপাৰালৈকে এইটো গোৱালপাৰা টাউন পাম আমি আর এইদিকে হলে আপনার কোন ভিতরে গোৱালপাৰা টাউন হয় দুধনৈ দিয়ে ওলাই আপনি গুৱাহাটী যাব পাৰিব এদিকে গ'লে আর ব্রিজের ওপর দিয়ে গ'লে সিধা গুচি যাব পারে গুৱাহাটী লাগে কৃষ্ণাই দুধনৈ হয় ডাইরেক্ট আপনি গুৱাহাটী যাব পাৰিব গোৱালপাৰা টাউনলৈ গৈছে একে নদীৰ কাষে এইটো চাইছে নে খেৰবোৰ ৰাস্তাত যে মিলি দি আছে এইটো খুব বেয়া কাম বাইকৰ কাৰণে অতি ভয়ানক এই ৰাস্তাত যে খেৰবোৰ যে মিলি দিয়ে শুকাই দিয়ে এইটো খুব বেয়া কাম গাইজ এটা আছিল ব্ৰহ্মপুত্ৰ একেবাৰে পাৰে ৰোডটো গৈছে গোৱালপাৰা টাউনলৈকে ব্ৰিজৰ পৰা যদি সিধা গুচি আহিব একেবাৰে নদীৰ কাষে মানে আপোনাৰ এই ৰোডটো চাওক এইবোৰ ধান মেলি দিছে এনে ৰাস্তাটো টাৰ্ণিং তথাপি এনেকুৱা ধান মেলি দি আছে ৰাস্তাটো রাস্তা দুয়ে পালে সব आपको सब बॉर्डर दी रखते हैं सर ठीक से हिल बोल दी रखते हैं दुर्घटना हुआ तो बेसि समय ना लगे एखिनि কাৰণ ইফালৰ পৰা যে গাড়ী আহিব তো সাইড দিব নোৱাৰিব আৰু একটা নদীৰ কাষত আমাক ৰিক্সি হয় তো গাইস সোমাই গ'লো গোৱালপাৰা টাউন তো গোৱালপাৰা টাউন পাই গ'লো এইখানে আছিল সিনেমা হল গোৱালপাৰা তেতিয়া গোৱালপাৰা ৰেষ্টুৰেণ্ট সোমাইছোঁ তো ৰেষ্টুৰেণ্টত কি খাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকিব ৰেষ্টুৰেণ্টৰ নামটো যদি নকওঁ মই বাহিৰত দেখোঁ ৰেষ্টুৰেণ্টৰ নামটো কওঁ খুব মজাদাৰ ৰেষ্টুৰেণ্ট বহুত চাফা নামটো বাহিৰত যায় তো চাই থাকিব ইমান পৰিষ্কাৰ আৰু নিৰামিষ কি খাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকিব দেখাই
হৈ গ'ল গাইছ এতিয়া চাওক কি পৰিষ্কাৰ কৰি খালোঁ চাওকচোন খালি লেবু টেঙাটোৱে আছে বাকী একো নাই পুৰা চাফ মানে এখেতে বেছি খোৱা নাই খাব নোৱাৰিলে কিন্তু এখেতে পুৰা পৰিষ্কাৰ খোৱাত ভাল মানে খাই ভাল লাগছে নেকি কিবা ক'ব নেকি ভাল লাগছে না পুৰা পৰিষ্কাৰ চব ধুনীয়া খালোঁ দেখালোঁ পুৰা ক্লিয়াৰ কৰি খালোঁ পুৰা দোকানী খালোঁ খাই মজা লাগছে হোটেলটো বহুত পৰিষ্কাৰ এই হোটেল খাবলৈ আহিলে আপোনালোক আহিব লাগিব বাপুজী নগৰত তো গাইজ ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰিব চেনেল নতুন আহিলে ছাবস্ক্ৰাইব কৰি একেবাৰে নাপায় আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো কল কৰিব একেবাৰে নাপায় যিটো নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে পাই যাব তো আজি ভিডিঅ' এইখিনিয়ে চিলড্ৰেন টেক কেয়াৰ এণ্ড বাই বাই